বহুত দিনৰ মূৰত ওলাই আহি বৰ ভাল লাগিছে দেই আজি। বে, কিমান দিন যে ঘৰতে সোমাই থাকিলো, এনেকুৱা বৰ খালো। সঁচাকে দেই, আজি কিবা মনটো একদম ফ্ৰী ফ্ৰী লাগি গৈছে। আমি পিছে এতিয়া কলৈ যাম হয় ন? আমি এতিয়া বগীবিল গৈ আছো। বগীবিল মজা মজা, ভাল লাগিব বে। ৰাস্তাতে জুলীয়া অলপ ভৰাই লোৱা হ'লে ভাল আছিল আৰু। অলপ গৰমে গৰমে গৈ থাকিলোহেঁতেন তেতিয়া। বে, গাটো অলপ গৰম গৰম লাগি থাকিলেহেঁতেন। ঐ কোন সেই অলপ আগৰ ৰাখি দিবি দেই, বৰ জোৰচে মুতিব লাগিছে বে। ঐ, তই কুকুৰ নেকি? চিৰিক চিৰিককে মুতি আহ যে। ঘৰৰ পৰা ওলাই মুতিছিলে দেখোন, এতিয়া 10 মিনিটেই হোৱা নাই। ঐ কোন, সেইদিনা তই দেখা নাছিলে নেকি? মৰিনী পাছ যোৰহাটলৈ যাওঁতে 4বাৰ মুতিছিলে। কিমাননো দূৰ? নাই নাই নাই, মই মুত চুত ৰখাই নথওঁ দেই। এইবোৰ বেমাৰ হয়, কিডনীত পাথৰ হয়, গম পাইছ নাই তহঁতি? আৰু মই পানীটো বেছি খাওঁ যে, সেইকাৰণে হয় আকৌ। ৰখা ৰখা ৰখা, বৰ জোৰচে লাগিছে দেই। বৰ কিবা ফাল্টু দেই। জল্দি গ'লেহে পামগৈ কিবা সোনকালে। আমি এনেকৈ যদি ৰৈ ৰৈ যাওঁ ক'ত পামগৈ? ঐ ৰখাই দে এইটো নহ'লে পেনে চেনে মুতি পাব, যোৱা নহ'ব। হ'ব হ'ব, আগত খালী জেগা পালে ৰখাই দিম নহয়। বৰ মতুৰা দেই। মতুৰা কলগেট জাজি পোৱাই নাই, দুবাৰ মুতিবলৈ হ'লেই ইয়াৰ। সকামতহে মানুহৰ জীৱনৰ মেইন কাম, সেইকেইটা নকৰিলে শান্তি নাপাবি নহয় শুন। সেইকেইটা কৰিবই লাগিব আৰু। হ'ব হ'ব, তুই ফটা লেকচাৰটো নিদিবিচোন তোৰ ভাগৰ। আগত মুকলি জেগা পাম, তাতে ৰখাই দিম। তাতে কিমান মুতি ল'বি, নৈ বোৱাই দিবি। এইবাৰ কলগেটে মানে বানপানী কৰিহে আহিব। তহঁতক কেলা গাড়ীত আনিবলৈ মই এইটো কাৰণে দিগদাৰ পাওঁ দেই। কি হ'ল কেলে বা? বে চাচোন, গাড়ীখনৰ ছাইডত পিক পেলাই কি কৰি পেলালি, গোটেইখন ৰঙা হৈছে। নতুন গাড়ীখনত গন্ধা পিক পেলাই গোটেইখন ৰঙা কৰি পঠালি দেই। বৰ দিগদাৰ তহঁতৰ কাৰণে। সেইকাৰণে মই মাইকী মানুহ আনো আকৌ। তহঁতক নানো যে ল'ৰাবোৰক, মাইকী মানুহ আনিবলৈ ভাল। হ'ব দে, লগৰ বুলি এদিন ধুই দিবিগৈ আৰু, কিনো কথাটো। চা সিহে পেলাইছে, সেইকাৰণে তাৰ গাত দুখটো আছেতো, সেইকাৰণে তপৰাই মাত দিছে বেটা। তহঁতি কি পাত পাত দেই, মোৰ বৰ জোৰচে লাগিছে, মুতিহে লওঁগে দেই। যা যা, নহ'লে পেনতে যাব তোৰ বাপেকে। পিছে তই নমতা নেকি একো ন? আবে মোটাটো বাদ দে, মোৰ এইটোহে লাগিছে, হাগাহে লাগি গ'ল এতিয়া। তই কলগেটতকৈ চাইহে দেখোন। নহ'ব নহ'ব, এইটো হ'ল মুতুৰা প্ৰ', তই হ'লি হাগুৰা প্ৰ'। সেইবোৰ থোৱাচোন, কালি খুব বেছিকৈ মছলা দিয়া মাংস খালোঁ আকৌ, সেইকাৰণে আজি পেটটো বেয়া। সেইকাৰণে অকলে অকলে মাংস খাব নালাগে। আমিবোৰ আছোঁ ন, আমাক মাতিলে তোৰ পেট কেতিয়াও বেয়া নহয় অ', মই কৈ দিলোঁ। খকুৱা চালা, অকল খাওঁ খাওঁকৈ থাকিবি। এতিয়া কচোন ক'ত থাকোঁ বাৰু? এই বাগানৰ ফালে যা, তাতে পানী চানী থাকিব চাগে, তাতে হাগি থৈ আহিবি যা। অঁ ঠিক কৈছ, তালৈকে যাওঁ দে, তই ৰ দেই। গাড়ীত পানী চানী আছে নেকি বাৰু চাচোন। পানী বটল এটাও নিকিনিলি তহঁতি, ধেইত পানী অকণমান নাই। তাত পানী পাবিয়ে চাগে, যাচোন হাগি লগে বাৰু প্ৰথমতে, তাৰপিছত যি হয় দেখা যাব। দেই হাগি ল'ম, ৰখাবকে পৰা নাই নহয়, পেটটো চিকুট মাৰি ধৰিছে। জল্দি যা, তোৰো পেনে চেনে যাব আকৌ। মুতি আহিলিগে, ইমান দেৰি মুতিলে। আমি তই দেখা নাই নেকি, কিমান দূৰৰ পৰা মুতখিনি ৰখাই আনিছোঁ। মইহে জানিছোঁ, ই গাড়ীখন নৰখায়। ইমান দেৰিলৈকে ৰখাই থৈছোঁ, মইহে জানিছোঁ। পাৰিছা। এতিয়া কোৱাচোন, তোমাৰ ইমান দেৰি মুতি অনুভৱ কেনে? তই প্ৰস্ৰাৱ কৰা যে অনুভৱ সুধিবলৈ আহিছ, তই কি সাংবাদিক নেকি? সাংবাদিক চলাবলৈ আহিছ হে? আবে ধৰি ল'লে চব হৈ যায়। তহঁতৰ ফাল্টুৱামিবোৰ নাযায় আৰু দেই, গোটেই জীৱনটো ফাল্টুৱামি কৰি থাকিল নহয় বাৰু। পিছে এই গুণ ক'ত গ'ল বে, দেখা নাই যে? তাৰো বোলে হাগা লাগিল হেনো, এইবোৰ হাগিবলৈ গৈছে। বেটা, সি মুখে হাঁহিছিলে, মুখে গালি পাৰিছিলে, ইমানকৈ মুতি আহোঁ বুলি, এতিয়া সিয়ে হাগিবলৈ গ'ল চা। হয় বাৰু, তয়ো আকৌ বেছিকৈ মুত পাই, কুকুৰৰ নিচিনাকৈ চিক চিককৈ মুতি আহ। কিন্তু হ'ল নে নাই জানো হাগি,
ইমান দেৰি কৰিছে। হৈ গ'ল সেইটো উঠিছে, আহিছে ৰ। তেৰি এতিয়াহে ভাল লাগিছে পেটটো। এনেকুৱা জোৰছে চিকুট মাৰি ধৰিছিলে নহয়, বহি দিওঁতে একদম ফৰফৰাই গৈছে পানীকে। একদম দাইলৰ নিচিনাকে নেকি? বে একদম দাইলৰ নিচিনা। অকণো কষ্ট হোৱা নাই নহয়, বহিহে দিছোঁ আৰু ফৰফৰাই গৈছে। মোক যে কৈ আছিলে মটুৰা বুলি, এতিয়া কেনেকুৱা পালি? নিজে হাগুৰা। তোৰ নিচিনাকে মই চিককে মুতি নাহো নহয়, কুকুৰৰ নিচিনাকে। হ'ব দে। ঐ তাৰ পিছে পকৰ ধুলিনে নাই? তাত পানীয়ে নাই, ক'ৰ পৰা পকৰ ধুবি বে? তেতিয়াহ'লে কি কৰিলি? পকৰ নোধোৱাকৈ আহিলি মানে? আবে তাত বিকল্প আছে ন। ধেৰ গছপাত পৰি আছে, এই গছপাতে মোহাৰি থৈ দিলোঁ, হৈ গ'ল, কাম খতম। এই গুণৰ লগত তহঁতি নোৱাৰিবি, কিবা এটা নহয় কিবা এটা উপায় ওলাবই। মজা তুমি চালিয়া মেন। গুণ তই সঁচাকৈ বৰ লেতেৰা দেই। ইয়াত লেতেৰা ক'বলৈ কি আছে? পানী নাই, কাগজো নাই, সেইকাৰণে পাত আছিল, পাতে মোহাৰি থৈ দিলোঁ। ঠিকেই কৰিলি দে, বল এতিয়া, দেৰি হৈছে। বিয়েৰটো খাইহে অলপ গহীন লাগিছে ন গাটো, এতিয়াহে মজা লাগিছে। আকৌ এতিয়াহে অলপ গাটো টপত লাগি আছে। মজা। কি হ'ল গজেন, চাইলেণ্ট হৈ গ'লি যে মানুহটো? বিয়েৰটো খাই দিয়াৰ পিছত অলপ পেটটো গেছ লাগিছে বে। বেমাৰী, তোৰ কাম নাই। বিয়েৰ এটা খাওঁতে ইয়াৰ পেটটো গেছ লাগিলেই। গজেন তোৰ নহ'ব, বাদ দে। বাদ দেচোন, থৈ এতিয়া সেইবোৰ। বগীবিললৈ আৰু কিমান দূৰ যাব লাগিব? কিমান টাইম আছে? আৰু 1 ঘণ্টা লাগি যাব। গ'ল আগত হ'লে ক'ৰবাত ৰাখি দিবি দেই, বমি কৰি ল'ব লাগিব। পেটটো বৰ কিবাখন কৰি আনিছেচোন। উপায় নাই দেই, ইমান বেমাৰী নে তহঁতি? নহয় নিজেই গাড়ী চলালে একো নাই, লোকে চলালে আৰু যদি পিছত উঠি যাওঁ ন, মোৰতো কিবা ঘূৰা কৰে। আৰে সেইটোকোতো বেমাৰ বুলিয়ে কয় ন। হ'ব যিয়ে নকওক, মুঠতে গাড়ীখন আকৌ ৰাখি দিবিচোন। বমি হ'ব এতিয়া, গাড়ীতে কৈ পাম নহ'লে। ৰখা বমি আহিছে। ৰখা গাড়ী ৰখা, ওলাই আহিব এতিয়া, নহ'লে গাড়ীতে কৰি দিব লাগিব। ৰ অলপ কণ্ট্ৰল কৰ, ৰখাইছোৱেই, অকণমান গৈ ৰখাই দিছোঁ। ইমান গোন্ধাইছে, কি খাইছিলি নহয়? তোৰ এইটো বিয়েৰটোৰ কাৰণে হোৱা নাই কিন্তু দেই, তই ঘৰত বেলেগ কিবা বস্তু খাইছিলি, সেইটো কাৰণে বমি হৈছে। সঁচাকৈ বৰ লেতেৰা গোন্ধাইছে দেই। এনেকৈ থাকিলে কিন্তু আমাৰো বমি হৈ যাব আকৌ। বে মইতো বমি গোন্ধ সহ্য কৰিব নোৱাৰোঁ দেই। মোৰ দেখি থাকিলে বমি হৈ যায়, গোন্ধ লোৱাটো বাদেই দে। আৰু কিমান উলিয়াবি? ৰচোন, অলপ শান্তিৰে বমি কৰিবলৈ দে। গজেন, আমি বগীবিল কেতিয়াকৈ পামগৈ ঠিক নাই, এইচোন বমিয়ে কৰি আছে। বে তাকেহে, আজি নাপামগৈ চাগে।